নমস্কাৰ বন্ধুসকল, আপোনালোকৰ কাৰণে লৈ আহিছোঁ অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ছ'চিয়েল মিডিয়াত জনোৱা মতে অসমত যোৱা 3 বছৰে বিনিয়োগ হৈছে 50,000 কোটি টকা। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ছ'চিয়েল মিডিয়াত কি লিখিছে আমি জানি লওঁ আহক। বন্ধুসকল, আপোনালোকে চাব পাৰে Assam has earned 50,000 crore rupees investment in last 3 years. Large industries like Tata, Adani, Reliance, Airbus, Pepsi and Dassault are investing in the state. This investment has helped a lot to make Assam one of the 5 best states in the country. আৰু সেইমতে বন্ধুসকল, অসমত যোৱা 3 বছৰে 50,000 কোটি টকাৰ বিনিয়োগ আহিছে। টাটা, আদানী, ৰিলায়েন্স, এয়াৰবাছ, পেপচি আৰু ডেছল্টৰ দৰে ডাঙৰ ইণ্ডাষ্ট্ৰীবিলাকে অসমত বিনিয়োগ কৰি আছে। আৰু বন্ধুসকল, এই বিনিয়োগে অসমক ভাৰতৰ 5 বেষ্ট ষ্টেটছৰ ভিতৰত স্থান লাভ কৰিবলৈ যথেষ্ট সহায় কৰিছে। আমি আশা কৰিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমত ইনভেষ্টমেণ্টৰ ধাৰা অব্যাহত থাকিব। We hope this video was informative and helpful. Thanks for watching the video.